Hello students, welcome to day 3 of 14 days 14 chapter. আজি আমি তোমালোকৰ তৃতীয় চেপ্টাৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰটো আজি আমি পঢ়িম। প্ৰথমতে তোমালোকে চোৱা যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কি হয় সেইটো শিকিব লাগিব। এটা ৰৈখিক সমীকৰণ থাকিব লাগিব। ৰৈখিক মানে হ'ল যাৰ মাত্ৰা 1 হয় আৰু ইয়াতে দুটা চলক থাকিব লাগিব। তাৰমানে x এটা চলক y এটা চলক। এই দুটা কি হয়? চলক দুটা থাকিব লাগিব আৰু কি হ'ব লাগে ইয়াৰ মাত্ৰা 1। তাৰমানে xৰো পাৱাৰ 1 yৰো পাৱাৰ 1 হ'ব লাগিব। মাত্ৰা কি হ'ব লাগিব 1। এতিয়া আমি এই চেপ্টাৰত যদি আমাৰ দুটা ইকুৱেশ্যন দিয়া থাকে, দুটা এনেকৈ ইকুৱেশ্যন দিয়া আছে, এতিয়া এই ইকুৱেশ্যন দুটা এটা ইকুৱেশ্যনৰ কাৰণে এডাল কি হ'ব? লাইন হ'ব, ষ্ট্ৰেইট লাইন মানে ৰেখা এডাল হ'ব। আকৌ এইটো ইকুৱেশ্যনৰ কাৰণেও এটা লেখা হ'ব। এই দুটা ইকুৱেশ্যনৰ পৰা আমি এইটো ওলাব পাৰিম নেকি যে সিহঁতৰ সমাধান কেইটা থাকিব? সমাধান মানে কি? এই দুটা কেইটা পইণ্টত লাগিব, সেইটো হ'ল সমাধান। এতিয়া আমাৰ যদি এইটো আৰু এইটো ইকুৱেশ্যন হয়, তেতিয়াহ'লে সমাধান যদি এটা থাকে, মানে এটা পইণ্টত যদি এই ৰেখা দুডালে কাটাকাটি কৰে, তেতিয়াহ'লে ইয়াৰ ফৰ্মটো কি হ'ব লাগিব? a1 by a2 not equal to b1 by b2 হ'ব লাগিব। তাৰমানে ইয়াৰে a1 ইয়াৰে a2 হৰণ কৰাৰ পিছত b1 b2ৰ হৰণ কৰাৰ সমান হ'ব নোৱাৰিব। তেতিয়া কি হ'ব? সমাধান এটা থাকিব। আৰু অসীম সংখ্যক সমাধান থাকে কেতিয়া? যেতিয়া গোটেইকেইটা সমান হ'ব। গোটেইকেইটা সমান হ'লে কি হয়? ৰেখাডাল এটাৰ ওপৰত এডাল ৰেখা পৰে। তেতিয়াহ'লে সমাধানটো বহুতকেইটা থাকিব, কাৰণ বহুতকেইটা পইণ্টত কটাকটি কৰি আছে। ইয়াতে এটা পইণ্টত কৰিছিল, ইয়াতে বহুতকেইটা পইণ্টত কৰিব। তাৰপিছত সমাধান নাই। কেতিয়া সমাধান নাই? যেতিয়া এই দুডাল পেৰেলেল হ'ব বা সমান্তৰাল হ'ব। সমান্তৰাল কেতিয়া হ'ব? a1 by a2 b1 by b2ৰ লগত সমান হ'ব, কিন্তু c1 by c2ৰ ইকুৱেল নহয়। এই দুটাৰ ইকুৱেল হ'ব, কিন্তু c1 by c2ৰ ইকুৱেল নহয়। তেতিয়া সমাধান কেইটা হ'ব? এটা নহয়। যদি ইয়াৰে আমি এটা কুৱেশ্যন হিচাপত যদি কৰি চাওঁ, অনুশীলনী 3.2 2 নম্বৰ কুৱেশ্যনকেইটা তোমালোকে চাবা। ইয়াতে দিয়া আছে যে আমি যদি প্ৰথমটোৱে চাওঁ, 1 নম্বৰটোৱে চাওঁ, 5x minus 4y plus 8 is equal to 0. 7x plus 6y minus 9 is equal to 0. a1 কি হ'ব এতিয়া? 5. b1 কি হ'ব? -4. c1 কি হ'ব? 8. a2 কি হ'ব? 7. b2 কি হ'ব? 6. c2 কি হ'ব? -9. এতিয়া আমি যদি a1 by a2 কৰোঁ 5 by 7 ওলাব। b1 by b2 কৰিলে -4 by 6 ওলাব। আৰু c1 by c2 কৰিলে 8 by -9 ওলাব। এতিয়া আমি ইয়াতে গম পালোঁ যে কাটাকাটি কৰাৰ পিছতো এইটো কাটাকাটি যাব বাৰু। গ'লে কি হ'ব? 2 -2 by 3 হ'ব। এতিয়া আমি গোটেইকেইটা চাই গম পালোঁ যে ইয়াৰ এটাও সমান নহয়। তাৰমানে a1 by a2 does not is equal to b1 by b2 not equal to c1 by c2. এইটো হয়। এতিয়া যদি এনেকুৱা হয়, তেতিয়া আমি কি পাইছিলোঁ ইয়াত? যদি গোটেইকেইটাও সমান নহয়, এইটো পাইছিলোঁ। সমাধান কেইটা থাকিব? এটা সমাধান থাকিব ইয়াত। সমাধান কেইটা থাকিব? এটা। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন কেইটা যদি আমি চাওঁ, 3 নম্বৰ কুৱেশ্যন কেইটাও একে হয়। জাষ্ট ইয়াত সুধিছে সংগত হয় নে সংগত নহয়। এতিয়া 3 নম্বৰ কুৱেশ্যন কেইটা সংগত হ'ব কেতিয়া? যেতিয়া ধৰক এইটোৱে সংগত হ'ব যদিহে ইয়াৰ এই ফৰ্মুলাটোত পৰে। তাৰমানে আমাৰ এইকেইটা সংগত হ'ব যাৰ সমাধান আছে। এইটো কি হ'ব? এইটো হ'ব সংগত। এইটো কি হ'ব? সংগত। এইটো কি হ'ব? অসংগত। যাৰ সমাধান নাই সেইটো কি হ'ব? অসংগত। এইটো অসংগত, কাৰণ যিহেতু ইয়াৰ সমাধান নাই। তাৰপিছত আমি যদি 5 নম্বৰ কুৱেশ্যনটো চাওঁ, ইয়াত 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 বেছি। ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ হ'লে
বাগিচাখনৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰা। আমি ধৰা হ'ল দৈৰ্ঘ্য কি হ'ব ইয়াৰ বা দিশ 4 মিটাৰ, দিশটো আমি x বুলি ধৰিম, প্ৰস্থ y ধৰি লৈছোঁ আমি। এতিয়া প্ৰশ্ন মতে কি হ'ব, প্ৰস্থতকৈ দিশ 4 বেছি, প্ৰস্থতকৈ দিশ কি হয় 4 বেছি। তাৰমানে প্ৰস্থৰ লগত যদি y লগত যদি আমি 4 বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব, x মিটাৰ আৰু y মিটাৰ। তো প্ৰস্থৰ লগত যদি আমি 4 যোগ কৰোঁ কি পাম, আমি দিশ পাম, তাৰমানে কি পাম, x পাম আমি। এইটো হ'ল এটা সমীকৰণ, এইটো কি হ'ল এটা সমীকৰণ। আকৌ দ্বিতীয় মতে কি কৈছে, ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ হয়। পৰিসীমা কি হয়, আমি জানো যে ইয়াৰ পৰিসীমা কি হ'ব, পৰিসীমা যদি ওলাওঁ আমি 2x + y, তেতিয়াহ'লে অৰ্ধ পৰিসীমা কি হ'ব, অৰ্ধ পৰিসীমা হ'ব x + y। হ'ল, তাৰমানে আৰু এটা কি পাৰোঁ আমি, x + y এইটো 1 নম্বৰ, x + y 36, এইটো কি হ'ব 2 নম্বৰ। এতিয়া দুটা ইকুৱেশ্যন পালোঁ আমি, এইটো আৰু এইটো। কাৰণ আমাক কৈছে কি পৰিসীমাৰ আধা কিমান হ'ব 36, পৰিসীমা অৰ্ধ পৰিসীমা কিমান হ'ব x + y, তো x + y কিমান হ'ব 36। এতিয়া আমাৰ x + y 36 আছে, ইয়াতে xৰ ভেলুটো এইটো বহাই দিম আমি। xৰ ভেলু কি বহাম, y + 4 + y, xৰ জেগাত বহাই দিছোঁ এইটো = 36। তাৰমানে টুৱাইচ y = 36ৰ পৰা 2 গ'লে 32, তাৰমানে y কিমান হ'ব 16, y কিমান হ'ব 16 হ'ব। আকৌ তেতিয়া x কি হ'ব, x কিমান পাইছিলোঁ আমি, y + 4, y কিমান হ'ব 16 + 4, তাৰমানে 20, x কিমান হ'ব 20। হ'ল, এইটো এনচাৰ। তাৰমানে দিশ হ'ব 6 নম্বৰ কুৱেশ্যনটো কোৱা আছে যে এটা ইকুৱেশ্যন দিয়া আছে, দুটা চলকৰ অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণ যৌগিতাৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব কটাকটি যোৱা। 1 নম্বৰটো কি হ'ব 6ৰ, যদি কটাকটি কৰে তাৰমানে 2x + 3y - 8। আমি যিকোনো উদাহৰণ দিব লাগে, কটাকটি কৰা ৰেখা হ'লে কি হ'ব, আমাৰ মানে এটাই সমাধান থাকিব। তাৰমানে আমাৰ চৰ্তটো কি হ'ব, a1/a2 not = b1/b2, এইটো হ'ব নোৱাৰে। তেতিয়াহ'লে আমি এনেকুৱা এটা বনাম, তাৰমানে আমি এটা ইকুৱেশ্যন বনাব পাৰোঁ য'ত 4yx কৰিব পাৰোঁ, হ'ল, প্লাছ 5y = -3 = 0, এনেকুৱা কৰিব পাৰোঁ। তেতিয়া কি হ'ব, ইয়াত 2/4 মানে কিমান, হাফ হ'ল, আৰু 3/5 মানে কিমান হ'ব 3/5, তো দুটা ইকুৱেল নহয়। তো এনেকৈ ইকুৱেশ্যন এটা বনাব, তোমালোকে যিকোনো এক্সাম্পল দিব পাৰা। যদি সমান্তৰাল হয়, সমান্তৰাল হ'লে একদম ইজি, যে ইয়াতকৈ 2 গুণ বা 3 গুণ কৰি দিয়া, 2x + 3y - 8 = 0। ইয়াক 2 গুণ কৰি দিলে কি হ'ব, 4x + 6y - 16 = 0, 2 গুণ কৰি দিলে হ'ল। তাৰপিছত এটা কৈছে কি, এইটো 3 নম্বৰৰ হ'ল, এইটো সমান্তৰাল ৰেখাটো 2।
2টো কি হ'ব সমান্তৰাল হ'ব লাগিলে কি পাইছোঁ এইটোত গোটেইখিনি একে সমান্তৰাল হ'ব লাগিলে কি হ'ব প্ৰথম দুটা সমান কিন্তু লাষ্টতো সমান হ'ব নোৱাৰে মানে আমি প্ৰথম দুটা মিলাম কিন্তু লাষ্টতো নিমিলাম প্ৰথমটো কি কৰিম আমাৰ ইকুৱেশ্যন আছিল এইটো প্ৰথমটো আমি মিলাবৰ কাৰণে কি হ'ব 4x লিখিব পাৰোঁ আৰু 6y লিখিব পাৰোঁ তেতিয়া কি হ'ব দুটাৰ হাফ হ'ব তেনেকৈ 2/4 = হাফ 3/6 = হাফ কিন্তু এইটো আমি বেলেগ দিম এইটো আমি 9 দিম = 0 9 দিলে 8/9 হ'ব তো এইটো নিমিলে তো এটা সমান্তৰাল হ'ব এনেকুৱা যিকোনো তোমালোকে উদাহৰণ দিব পাৰে প্ৰথম দুটা মিলাই ছেকেণ্ডটো নিমিলে তো নেক্সট 7 নম্বৰ কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনৰ ইকুৱেশ্যন দুটা দিয়া আছে দুটাৰ লেখ অংকন কৰা হ'ব এতিয়া আমাক দিয়া আছে ইকুৱেশ্যনটো x - y + 1 = 0 তাৰমানে আমি কি পাম x - y = -1 তাৰমানে x = কি -1 -y সৰি +y তাৰমানে এনেকৈ লিখিব পাৰোঁ y - 1 এতিয়া আমি যদি দুটামান পইণ্ট আমি বনাওঁ এটা x এটা y x 0 হ'লে y কি হ'ব y হ'ব 1 এইটো কৈছে x 0 হ'লে তাৰমানে 0 কেতিয়া হ'ব y 1 - 1 কৰিলে 0 হ'ব যদি আমি y2 হেৰি কৰোঁ y2 0 কৰোঁ এবাৰ y2 0 কৰিলে কিটো কি হ'ব -1 y2 যদি 2 কৰোঁ 2 - 1 মানে 1 এনেকুৱা হ'ব তাৰমানে আমি যদি এটা গ্ৰাফটো বনাওঁ এতিয়া ফাৰ্ষ্ট এডাল আছে আৰু ইয়াতে এডাল প্ৰথমটো কি আছে x 0 হ'লে তাৰমানে ইয়াতে কিমান লিখিম আমি 1 x 0 হ'লে y 1 হ'ব x 0 হ'লে কিমান হ'ব x 0 y হ'ব 1 তাৰমানে আমাৰ এইটো পইণ্ট হ'ব এটা পইণ্ট কি হ'ব আমাৰ এইটো এটা পইণ্ট আমি লিখিলোঁ তাৰপিছত x যদি -1 হয় তেতিয়া y কি হ'ব 0 তাৰমানে এইটো হ'ব নেক্সট x যদি 1 হয় x1 হ'লে y কি হ'ব 2 হ'ব তাৰমানে ইয়াতে তাৰমানে আমাৰ ৰেখাডাল কেনেকৈ যাব এনেকুৱাকৈ এডাল যাব হৈ গ'ল তাৰপিছত আমি ছেকেণ্ড ইকুৱেশ্যনটো লিখিম এইবাৰ ছেকেণ্ড ইকুৱেশ্যনটো কি 3x + 2y 3x + 2y - 12 -12 = 0 তাৰমানে x = কি কৰিম আমি x = তাৰপিছত আমি যদি ইয়াৰ কাৰণে বনাওঁ এখন x y যদি y ৰ ভেলু আমি 2 লিখোঁ সৰি y যদি আমি 0 লিখোঁ প্ৰথমতে 0 হ'লে এইটো কি হ'ব 12 - 0 হ'ব তো 12/3 = 4 হ'ব 4 এইটো কৰি চাব পাৰা তোমালোকে তাৰপিছত যদি আমি y2 3 কৰোঁ তেতিয়া 3 × 2 = 6 12 পৰা 6 গ'লে 6 6ক 2 দি হৰণ কৰিলে দুবাৰ যাব বুজি পাইছা তাৰপিছত এইটো যদি আমি এবাৰ যদি x2 0 কৰোঁ আমি x 0 কৰিলে কি হ'ব এইটো কি হ'ব 6 6 × 12 12 পৰা 12 গ'লে কিমান হ'ব 0 হ'ব ঠিকে আছে আমি এইটো বহাম এতিয়া ফাৰ্ষ্ট পইণ্টটো কি পাইছোঁ আমি x যদি 4 হয় x 4 হ'লে y কিমান হ'ব y 0 x4 এইটো পইণ্ট হ'ব x4 y 0 ঠিকে আছে তাৰপিছত 2 3
x যদি 2 হয় x এইটো চাইডে 2 তেতিয়াহ'লে y কিমান হ'ব 3 y 3 এইটো হ'ব হ'ব তাৰপিছত 6 0 তাৰপিছত আমাৰ গ্ৰাফডাল এনেকুৱা হ'ব এনেকুৱা হ'ব তাৰমানে আমাৰ গ্ৰাফডাল তো আমাৰ ত্ৰিভুজটো কি হ'ল এইটো হ'ল ত্ৰিভুজ আমি আঁকিব লগা এইটো ত্ৰিভুজ এতিয়া আমি তোমালোকক তিনিটা পদ্ধতি শিকিম যি পদ্ধতিৰ দ্বাৰা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ যদি দুটা থাকে তাৰ সমাধান যদি ওলাব দিয়া তেতিয়াহ'লে আমি তিনিটা পদ্ধতি আছে এই তিনিটা পদ্ধতিৰ তিনিটা অনুশীলনী আছে এই তিনিটাৰে কুৱেশ্যনবিলাক কৰাৰ চিষ্টেমটো একে কিন্তু তাৰ বস্তুটো ইকুৱেশ্যনকেইটা ওলাব লাগে সেইটোৱে তোমালোকৰ অলপ চেলেঞ্জিং হয় সেই বস্তুটো তোমালোকে অলপ প্ৰেক্টিছ কৰি শিকি ল'বা বাকীখিনি প্ৰতিস্থাপন পদ্ধতি বা অপনয়ন পদ্ধতিৰ যিখিনি হয় সেই পদ্ধতিতে আমি শিকাই দিম কেনেকৈ কৰিব লাগে বাকী ইকুৱেশ্যনখিনি তোমালোকে বনোৱাখিনি সেইটো অনুশীলনীখিনি সলভ কৰি তোমালোকে ট্ৰাই কৰিবা এতিয়া আমি যদি প্ৰতিস্থাপন পদ্ধতিটো চাওঁ ইয়াতে দিয়া আছে 7x minus 15y equal to 2 x plus 2y equal to 3 এইকেইটা দিয়া আছে ইয়াৰ পৰা আমাৰ যিকোনো ইকুৱেশ্যন এটাৰ পৰা x বা y এটা ভেলু ওলাই ল'ম তাৰমানে এটা চলকৰ ভেলুটো ওলাই ল'ম আমি যদি প্ৰথমতে চাওঁ এইটোৰ আমি ভেলুটো ওলাই ল'ব পাৰোঁ x plus 2y equal to 3 দিয়া আছে তাৰমানে xৰ ভেলু কি হ'ব 3 minus 2y আমি xৰ ভেলুটো ওলাই ল'লোঁ এতিয়া এই xৰ ভেলু যিটো হয় এইটো এই সেকেন্ড ইকুৱেশ্যনটোত বহাম সেকেন্ড ইকুৱেশ্যনটো কি হয় 7x minus 15y equal to 2 ইয়াতে কি xৰ ভেলুটো বহাই দিয়া 3 minus 2y minus 15y equal to 2 7 3 কিমান 21 7 2 গুণ 14y 15y equal to 2 তো 21ৰ পৰা এইটো গ'লে 14y minus 15y কিমান হ'ব 19y equal to 2 তাৰপিছত এইটো ইফালে গ'লে কি হ'ব প্লাছ হ'ব ইফালে গ'লে মাইনাছ হ'ব তো মানে 19y এইটো ইফালে গ'লে মাইনাছ আহিব 21 minus 2 তাৰমানে y equal to কিমান হ'ব সৰি এইটো 29 হ'ব লাগে 29 তো y equal to কি হ'ব 19 divided by 29 এইটো হ'ব এটা যেটো y হয় এইটো আমাৰ x ৰ ইকুৱেশ্যনটোত বহাই দিয়া x ৰ ইকুৱেশ্যন কি আছিল x equal to 3 minus 2y তো 3 minus 2 into 19 by 29 তো এইটো কৰাৰ পিছত কি ওলাব 49 by 29 ওলাব তো এনেকুৱাকৈ ইকুৱেশ্যনবিলাক কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতি তাৰপিছত যদি আমি অপনয়ন পদ্ধতিত চাওঁ অপনয়ন পদ্ধতিত আমি দুটা বস্তু একে কৰিব লাগে নহয় এই বস্তুটো একে কৰিব লাগিব এই y চলক যিটো সহগ আছে y আৰু নহ'লে x ৰ সহগ দুটা একে কৰি ল'ব লাগিব এতিয়া আমাৰ একে কৰিবৰ কাৰণে ইয়াতে যি আছে সহগ এইটোৰ লগত এইটোৰ সহগ এইটোৰ লগত পূৰণ কৰিম এইটোৰ সহগ এইটোৰ লগত পূৰণ কৰিম তাৰমানে আমি যদি 9x minus 4y equal to 2000 আছে এইটোৰ লগত আমি কি পূৰণ কৰিম 3 এটা পূৰণ কৰিম 3 9 গুণ কিমান হ'ব 27 7 3 গুণ 12y 3 2 গুণ 6 তাৰমানে 6000 তো এইটো ইকুৱেশ্যন কি হ'ব এতিয়া 7x minus 3y equal to 2000 আছে ইয়াতে 4 পূৰণ কৰিম 7 4 গুণ 28 12y 8000 হৈ গ'ল এতিয়া আমাৰ দুটা যেহেতু একে হৈ গ'ল তাৰপিছত আমি এইটোৰ পৰা সেইটো আমি মাইনাছ কৰিম এইটো যদি আমি 1 নম্বৰ ধৰি লওঁ এইটো আমি যদি 2 নম্বৰ ধৰি লওঁ হ'ল যিকোনোৰ পৰা এটা মাইনাছ কৰিলে হ'ল 2ৰ পৰা 1 কৰিলে হ'ব 1ৰ পৰা 2 কৰিলে হ'ব আমি প্ৰিফাৰ কৰোঁ যে যিটো ডাঙৰৰ পৰা সৰুলৈকে কৰিলে বেছি ভাল এতিয়া 2 28x ৰ পৰা 27x কৰিলে কিমান হ'ব 21x minus 27x এইটো কাটাই যাব তাৰপিছত ইফালে 8000 minus 6000 তাৰমানে x equal to কিমান হ'ব 2000
তেতিয়া y কি হ'ব এটা ইকুৱেশ্যন যিকোনো ইকুৱেশ্যনত আমি yটো বহাই দিম প্ৰথম ইকুৱেশ্যনতো বা ছেকেণ্ড ইকুৱেশ্যন যিটোত বহাব পাৰি তো 7x - 3y = 2000 এইটো যদি আমি বহাই দিওঁ xৰ ভ্যালুটো 7 * 2000 minus 3 * y = 2000 8 দুগুণ কিমান 14000 তো 3y কি হ'ব 14000 / 2000 গ'লে 12000 y = কিমান হ'ব 4000 তো দুটাৰে y আৰু x ৰ ভ্যালু লৈ x টো 2000 y টো 4000 তাৰ পিছত যদি ত্ৰিজোগ পদ্ধতি থাকে তেতিয়া 2x + 3y = 46 minus 46 = 0 আৰু এটা আছে 3x + 5y minus 74 = 0 এই দুটা আমি কৰিব লাগে এটা আমি কি কৰিম x y 1 এনেকৈ আমি প্ৰথমতে লিখি ল'ম তাৰপিছত এইকেইটাৰ যিকেইটা মাজৰ গিটা আছে প্ৰথমতে 3 আৰু 5 ইটো y গিটা আমি ইয়াতে লিখিম প্ৰথমতে 3 5 তাৰ পিছত এইকেইটা লিখিম এটা কি লিখিম -46 - 74 হল তাৰ পিছত লিখিম আমি ফাৰ্ষ্টৰ গিটা 2 3 2 3 এনেকৈ তাৰ পিছত আকৌ আমি এইটো লিখি পাম তাৰমানে মাজৰ পৰা আৰম্ভ কৰি আকৌ মাজত শেষ তাৰ পিছত আমি ইয়াতে বৰ্জ্য পূৰণ কৰিম বস্তুটো ইটোৰ পৰা এইটো ইটোৰ পৰা এইটো ইটোৰ পৰা এইটো পূৰণ কেনেকৈ পূৰণটো কৰিম প্ৰথমতে x লিখিম x ৰ তলত আমি পূৰণফলটো লিখিম মানে 3 ৰ লগত আমি কি পূৰণ কৰিছিলোঁ এইটো 3 * -74 minus 5 * 5 লৈ কি হ'ব -46 = y = -46 * 3 minus প্ৰথমতে এইটো কৰিম দেই বাওঁফালৰ পৰা সোঁফালৰ তলতলৈ minus -74 * 2 আৰু 1 = 2 * 5 minus 3 * 3 তাৰ মানে আমি ইফালে পাম x by -222 plus 230 পাম ইফালে পাম y = -138 plus 148 পাম তো 1/10 - 9 পাম তাৰ মানে আমি x ৰ তলত কি পাম 8 y ৰ তলত কি পাম 10 আৰু 1/1 এতিয়া আমি এইটোৰ লগত এইটো মিলাম আকৌ এইটোৰ লগতো এইটো আকৌ মিলাম প্ৰথমবাৰ কি কৰিম x by 8 = 1 তাৰমানে x = কিমান হ'ব 8 তো y by 10 = 1 কৰিলে y = কিমান হ'ব 10 তো এনেকৈ এনসাৰবিলাক আমি উলিয়াম বুজি পাইছে না বাকি ইয়াৰ বেলেগ শিকিব লগা একো নাই তোমালোকে যদি ইকুৱেশ্যন কেইটা ওলাব পাৰা পৰীক্ষাত তেতিয়াহ'লে এই ত্ৰিজোগ পদ্ধতিত যদি কৰিব দিয়ে ত্ৰিজোগ গুণন পদ্ধতি তেতিয়াহ'লে এইটোত কৰিবা এনেকৈ যদি তোমালোকৰ অপনেণ্ট পদ্ধতি তেতিয়া এইটো এনেকৈ কৰিবা আকৌ যদি তোমালোকৰ প্ৰতিস্থাপন পদ্ধতি তেতিয়াহ'লে এনেকৈ কৰিব লাগিব প্ৰতিস্থাপন মানে ইটোৰ প্ৰতিস্থাপন কৰি দিব লাগে অপনেণ্টটো বুজি পাইছা যে পূৰণ কৰি দুটা ইকুৱেল কৰি দিব লাগে চলক এটা হওক যিকোনো চলৰ এক্সৰ হওক বা ৱাই হওক বুজি পাইছেনে তো এইখিনিয়ে আমাৰ আজিৰ ভিডিঅ' এইখিনিয়ে হ'ব যিহেতু বেলেগ ইয়াত মেথড নাই আৰু তো এইখিনিয়ে মেথড আছিলে বাকি আমি নেক্সট আকৌ লগ পাম